এই দুটা ছাগল আছে বৰ্তমান পায়খানা টিংকিৰ ওপৰত দুটা লাগছে বৰ্তমান ইয়াৰ এটা ফুল আছিল মানে সৰি গৈছে। হেল্ল' গাইজ, নমস্কাৰ সকলোকে। মোৰ ইউটিউব চেনেলৰ নাম হৈছে ধন লাইফষ্টাইল ব্লগ। গতিকে আজি মই ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম। গতিকে আপোনালোকে সকলোৱে চাবলৈ নাপাহৰিব বুলি আশা ৰাখিলোঁ মই। গতিকে আজিৰ পৰা দিয়া ষ্টাৰ্ট কৰিম। গতিকে আপোনালোকে সকলোৱে সহযোগ কৰিবলৈ অনুৰোধ জনোৱা হয়। এনেকৈ ঘৰতে আছোঁ, বৰ্তমান পানী পৰাৰ বতৰ, পানী পৰিছিল আৰু এনেকৈ ভাইটিৰ লগত আছোঁ বহি এতিয়া অকণমান বাৰীৰ পিছলৈ যাম, তাৰপিছত আপোনালোকক কৰিম পানীৰ পৰা বতৰ। গতিকে বতৰটো চাই লওক আপোনালোকে। এই বতৰৰ দৃশ্য এনেকুৱা হৈ আছে, মাটি ভিজি গৈছে আৰু পানী পৰি পুৰা। আৰু এইফালে আমাৰ ৰঙালাও লাগি আছে বৰ্তমান চব। এইটো ৰঙালাও লাগি আছে, দুটা লাগছে বৰ্তমান। ইয়াৰ এটা ফুল আছিল মানে সৰি গৈছে, সৰি যোৱা নাই, পচি গৈছে, চৰি পচি গৈছে। ৰঙালাও খাব লাগিব আৰু। গতিকে এতিয়া আমি বাৰীৰ পিছত যাওঁ, পৰিৱেশ কেনেকুৱা হৈ আছে গতিকে আপোনালোকক দুখাম বলক। ফুল তাৰ কিবা জবা ফুল নে কি কয়, গোলাপ ফুল আছিল, এইবিলাক গোটাই মৰিছে। আমি যাই আছোঁ বাৰীৰ পিছত। আৰু ফুলটা চাওক, ফুলটা চাওক, মানে ভাল, একদম ধুনীয়া, মানে চাওক। আৰু এইফালে জ্বালা বাছ। গতিকে বলক আমি বাৰীৰ পিছলৈ যাওঁ, পৰিৱেশ কেনেকুৱা হৈ আছে আপোনালোকক দেখুৱাম বলক। বৰ্তমান আৰু গৈ আছোঁ এই পানীৰ পৰা বতৰ। এইফালে চাওক, পানী এইবিলাক গোটাই বুৰ হৈছে। আৰু এইডাল হৈছে নাৰিকল গছ বুলি। আচলতে গুৱাহাটীৰ মানুহবিলাক নাৰিকল গছ বুলি কয়, আমি কওঁ গাছ। সেয়ে চাওক, গাহৰি, সেইটো গাহৰি পোৱালি। গতিকে আনিছোঁ। সেইফালে আমাৰ গৰুকেইটা বৰ্তমান খেৰ খাই আছে। গতিকে কোনো পথাৰত গতিকে জাগা দিবা নাই, গৰু দিবা জাগা নাই। গতিকে এনেকৈ ঘৰতে খেৰ খাই আছে আৰু। দুইটা এইফালে পথাৰত যাই আছে, ময়ো যাওঁ পথাৰত। এনেকুৱা দৃশ্য হৈ আছে। গতিকে বলক। আৰু এইফালে চাওক, পৰিৱেশ কেনেকুৱা হৈছে। পৰিৱেশ পানীৰ পৰা বতৰৰ পৰিৱেশ এনেকুৱা ধৰণৰ হৈ আছে। পানীৰ পৰা বতৰ একদম ঠাণ্ডা বতৰ। আজি বৰ্তমান কলেজত যাবা গতিকে ভাল আছিল, চাইকেল মাৰি যাওঁ কলেজত। গতিকে যাবলৈ ভাল আছিল আৰু বতৰটো ভাল, ঠাণ্ডা বতৰ। এইবিলাক আৰু কচু, কি কচু বা কয়, কিবা কচু কয় এতিয়া, মুঠতে মই নাজানো। আৰু এইটো হালধি, হালধি গৈছে, হালধি ৰৈছে বৰ্তমান। আৰু এইফালে জ্বালা আছে দুডাল, এইডাল জ্বালা। আৰু মই আছোঁ বৰ্তমান পায়খানা টিংকিৰ ওপৰত। এইটো টিংকি, পায়খানাৰ টিংকি। বলক আমি পথাৰৰ দৃশ্যবোৰ চাওঁ। এতিয়া আমি পুখুৰী আহি পালোঁ, এতিয়া আমাৰ পুখুৰী। মাছ দিছোঁ কিন্তু উঠাইছোঁ, মানে 11.5 কিলো মান হ'লে ওলাইছে মাছ। দিছিলোঁ বহুত, কিন্তু বেছি মাছ নাহিল। মানে কি কয়, মাছ দিয়া মানুহে মানে চকু মাৰছে। চকু মাৰা বুলি কথা কয় নহয়, এই চকু মাৰাৰ ধৰণে এনেকুৱা হৈছে আৰু, চকু মাৰছে আমাক। চাওক পথাৰৰ দৃশ্য এইখিনি। আমাৰ বাৰীৰ পিছত মাটি, যিগতিকে মাটি নাই, ইমান মাটি নাই গাইছ। সেইখিনিতে আৰু আমাৰ খাৱাখিনি হয় আৰু। এইখিনিও বন্ধক আছে, এইখিনিও বন্ধক। সেইডাল গাছ দেখা পাইছে আপোনালোকে পথাৰৰ মাজত, আমাৰ পুখুৰীৰ আটিয়াত। সেইডাল মোৰ ভাইটিয়ে ৰোৱা গাছ। গতিকে কিমান ডাঙৰ হ'ল, বহুত দিন হ'ল গাছ। ইয়াৰ আগতে ৰুইছিল, তেওঁৰ গাছ বহুত দিন হ'ল ৰোৱা। আপোনালোকৰ দেখা পথাৰৰ দৃশ্য কেনেকুৱা হৈছে। আৰু এইফালে আমাৰ ছাগল হাকাই আছে দুটাই বৰ্তমান। ছাগল হাকাই আছে, ছাগলকেইটা এৰি দি বৰ দিগদাৰ। পথাৰৰ মাজত ছাগল এৰি দিব নালাগে, কিন্তু দিয়া খাইছে আৰু। পথাৰৰ দৃশ্য এই দুটা ছাগল, এই দুটা বহুত বদমাছ। মানে এৰি দিলে বিৰাট ভাল পায়, আৰু এৰি নিদিলে এনেকুৱা ধৰণৰ কথা খাইছে। বলক এতিয়া আমি ঘৰত যাওঁ।
ঘৰত যাওঁ এতিয়া আমি গতিকে আমি ঘৰত যাই এনেকৈ গৈ আছোঁ ঘৰত গৈ আছোঁ এনেকৈ আহি পালোঁ ঘৰ গাইছ গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব লাইক এণ্ড কমেণ্ট কৰিব নাপাহৰিব গতিকে এইখিনিয়ে আছিল ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ গতিকে ছাবস্ক্ৰাইব কৰি দিব ভাৰত মাতা কি জয়